মৰ্নিং গাইজ, কি খবৰ সকলোৰে? ভালেই নিশ্চয়, মোৰো ভালেই। আৰু মই কালি আহিলোঁ মাৰ ঘৰলৈ। মাৰ অলপ গাটো ভাল নহয়, সেয়ে ডক্টৰৰ ওচৰলৈ লৈ গৈছিলোঁ কালি। আৰু আজি যামগৈ বুলি ভাবিছিলোঁ, কিন্তু আজি আমাৰ বোৱাৰীজনীৰ বাৰ্থডে, মানে পুতলাৰ বাৰ্থডে, আৰু সেইকাৰণে থাকি দিলোঁ। কাইলৈ যামগৈ চাগে। আৰু এতিয়া ব'লকচোন, তাই কেক কৰি আছে আৰু পাৰ্টি চাৰ্টি দিয়ে নে নিদিয়ে সোধোঁ। যদি নিদিয়ে গধূলিলৈ যামগৈ আৰু ব'লক। ঐ ঐ উঠা, ভিডিঅ' কৰি আহিছে। বাৰ্থডে পাৰ্টি হ'ব নে নহয়? হ'ব। কি খুৱাবা? কি খোৱাবা? খুৱাম, যি খোৱা তাকে যি খোৱা তাকে খুৱাম। কি খাম? ছাগলী মাংস, ভাত। জানো ভাইৰে বজাৰলৈ গৈছে, কিবা আনিছে। 1টা বজাতে গৈছে, 3টা বাজি বহি ঘৰত আহি পোৱাহি নাই। এতিয়া তাৰ মুনাটো চাইহে ক'ব পাৰিম কি আনে, কি বনাওঁ, কি খুৱাওঁ। পাৰ্টিটো দিব বোলে, ছাগলী মাংসই খুৱাই নে কি মাংস খুৱাই নাজানো আৰু। এতিয়া ভাইটি গৈছে বজাৰ কৰিবলৈ। তাই ফোনিয়ে গ'ল, এতিয়ালৈকে অহা নাই। কিবা গিফ্ট চিফ্ট কিনি আছে চাগে ঘৈণীয়েকলে, জানো ভগৱানেহে জানিব। আজিলৈকে গিফ্ট কিনি পোৱাই নাই। আজি কি কৰে সি জানে, ভগৱান জানে। এতিয়া আহি পেলাই গম পাম আৰু। দেখুৱাম আপোনালোককো চাই থাকিলে। আহি পোৱাহি নাই আৰু তাই কৈছে বোলে ফটো দুখনমান উঠে, আৰু কাপোৰ এযোৰ মই বনাই দিছিলোঁ, দেখাওঁ। এই ছোৱালীজনীয়ে পাতি আছে কিবা কিবি। এইযোৰ কাপোৰ কৰক, ভিডিঅ'ত ভাল দেখা নাই, বাহিৰত ভাল লাগিব। ফটো দুখন উঠাই লওঁ। আহিছে কিবা কি আনিছে জানো, কিবা কিবি আনিছে দেই। বাই কি কৰি আছে চাওঁ বলকচোন। এয়া মামা ভাগিনে পূৰা মোবাইল চাই আছে, চানা খাই খাই। তাৰপিছতে আমাৰ বা কি বনাইছা? ঘুগুনি কালৈ বনাইছা? তাই বাৰ্থডে বনাই খুৱাব লাগে আৰু মোক লগাই দিছে, বনাবলৈ দিছে। বনাবলৈ মাতি আনিছোঁ, কাৰিকৰ। সেয়া ঘুগুনি বনাই আছে আমাৰ। এইফালে কেকটো নিজে বনাম বুলি কোৱা দেখি কেক নানিলে, আৰু টাউনলৈ গৈছিলে। সেয়া কেক বনাই আছে। এতিয়া আৰু সময়ত জানো কি হয় আৰু, কেকটো কেনেকুৱা বনাই বায়েহে জানে। আৰু মাইনাজনী ৰুটি বেলি আছে, মই পুৰি বনাম মানে এতিয়া। তাই পুৰি বেলি আছে, বাকী আছে। 7:30 হ'লহি আৰু এতিয়ালৈকে কেক কাটাই নাই বাইদেউ। বনালোঁ কেকটো, কিন্তু অকণমান ভাঙি গ'ল তলত। মানে মই ময়দা দি নল'লোঁ। খাবলৈ ভালেই লাগিছে, কিন্তু অকণমান ভাঙি গ'ল আৰু। এতিয়া মই সজাই কৰি থৈছোঁ আৰু। মম চম নানিলে এনেই আৰু কি আৰু, বুঢ়া মানুহৰ বাৰ্থডে ন। আৰু এতিয়া মানে গৰু পোৱালি এটা হেৰাই থাকিলে। এটাই গৰু পোৱালি আছিলে, গৰু পোৱালিটো হেৰাই থাকিলে। এতিয়া মায়ে বিচাৰি ফুৰিছে, মায়ে একদম খং উঠি আছে। গৰু পোৱালি নাই। ভাইটিয়ে মায়ে গৰু বিচাৰি গৈছে, আৰু গৰুজনীও কেনেকুৱা নহয়, মানে পোৱালিটো নাইকিয়া, বেবাব লাগে, তাক খবৰেই নাই বেবাবলৈ, খোৱাত ব্যস্ত। মানে পোৱালি হেৰালেও হেৰাবি, নেহেৰালেও নাই, মই খাই থাকোঁ এনেকুৱা নিচিনা। এতিয়া মায়ে বিচাৰি গৈছে, জানো পায় নে নাপায়। নাপালেও আজি মায়ে মৃত্যু সলনি হৈ যাব। পুতলাৰ ভৈনীয়েকো অলপ আগতহে পাইছেহি, কিবা বজাৰ কৰি আছিলে হ'বলা নগাঁও, আৰু তাই এতিয়াহে পাইছেহি। আৰু এইটো আমাৰ কেকটো বনালোঁ হয়, ভাঙি ছিঙি গ'ল। আকৌ জইন চইন দি থৈছোঁ আৰু। এইটো যে খাই ইমান ধুনীয়া লাগে। আৰু এইফালে পুৰি চব্জি আহি গ'ল, আৰু এয়া ভণ্টিজনী Happy birthday to you. Happy birthday dear Putola. Happy birthday to you. এই সৰুটোৰ পৰা তুলি লৈ আহাচোন। খাওঁ আৰু এতিয়া ন। তাই লাভ হ'ল, তাই ৰসগোল্লাকেইটা গোল গোল, আমাৰকেইটা বেকা বিকি। এই প্লেট চফা কৰি খালোঁ। আকৌ এতিয়া ৰাতিলৈ খাম আৰু। এতিয়া হাত পাত ধুই আৰু পুৰি চব্জি খাই পেট ফুলি গ'ল। আৰু এতিয়া ভাত কেনেকৈ খাম জানো। আৰু এইফালে মই এইটো এম্ব্ৰইডাৰী কৰি আছিলোঁ, এইটো ভিডিঅ' দিয়া নাই, দিম বাৰু।
আৰু ইফালে তাই বোলে দেখাই কি কি গিফ্ট কোনে দিছে গিফ্টকেইটা বোলে চাওঁ আৰু বোলে চাওঁ চেণ্ডেল মায়ে দিছে তাৰপিছতে পেলাই গৈছোঁ এফালে এইটো কাপ ভণ্টিয়ে লৈ আহিছিলে আৰু ভণ্টি আহিছিল তাৰপিছতে এইটো নাইটি বাই দিছে মানে কেনেৰা পিছফালে যোনজনী আছে সেইজনীয়ে দিছে আৰু খুলি পেলাই দেখাবলৈ আকৌ যাবলৈ মই এলাহ লাগিব কাম আছে দিয়ক তাৰপিছতে এইটো পেণ্টটো এইটো কুৰ্তা মানুহটোৱে আনিছিলে তাৰপিছত এইবোৰ কাপোৰ এইযোৰ দেৱে আনিছিলে এইযোৰ জনাব এইযোৰ মানে নিজেই নিজকে গিফ্ট কৰা নিচিনা আৰু মই বাক অৰ্ডাৰ কৰিছিলোঁ বনাই দিবৰ কাৰণে বায়ে বনাই দিছে ধুনীয়াকৈ ভাল লাগিছে কাপোৰযোৰ ইমানে আৰু প্ৰেজেণ্ট আৰু গিফ্ট চিফ্ট নাই আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই